এইফালে পুখুৰী পাৰতে বহি ধুনীয়াকৈ গৰম পানী কৰি আছোঁ গা ধুবলৈ। চাওকচোন, একদম গৰম গৰম পানী, একদম ঠাণ্ডাত গা ধুবলৈ বেয়া লাগে। গৰম পানীয়ে গা ধুইছোঁ। এইফালে ৰ'দটো অকণমান ওলাইছে, যিহেতু বতৰটো বেয়া। আমাৰ ওচৰৰ দুদহঁতৰ ঘৰতে আহি পিনি পুখুৰী পাৰতে বহি গৰম পানী কৰি আছোঁ। আমাৰ ঘৰত যিহেতু গৰম পানী এনেকৈ কৰিব পৰা ব্যৱস্থা নাই। ইয়াতে ডাঙৰ কেৰাহী এখন আছে, কেৰাহীতে জুই লগাই আছোঁ এতিয়া। এইফালে পথাৰখন ঠাইতে আছে, পথাৰখনৰ কিনাৰতে এইটো পুখুৰী, ইয়াতে মাছ আছে। চাওকচোন, এইফালে খেতি কৰি থৈছে, কবি কিবা কিবি এইবোৰ ঢেৰ আৰু। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱাই খাবলৈ একো বস্তুৱে নাই, সেইকাৰণে দোকানৰ পৰা মাছকে লৈ আনিলোঁ। এয়া চাওক, আজি অকল মাছে খোৱা হ'ব। মাছেদি গ্ৰেভি বনাব লাগিব। মছলা জলকীয়া খুন্দি আছোঁ এতিয়া। এইফালে মছলা, পাঁচফোৰণ, জলকীয়া, নহৰু খুন্দি লোৱা হৈছে আদা দি। এইফালে মাছটো ৰেডি কৰি লোৱা হ'ল ফ্ৰাই কৰি। এইফালে পিঁয়াজ ধুনীয়াকৈ ৰেডি কৰি লোৱা হৈছে। এইফালে কেৰাহী পাতিছোঁ, তেলটো একদম গৰম হৈ আছে। মাছ ফ্ৰাই কৰা আছিলেতো, সেইকাৰণে এনেকুৱা অকণমান লেতেৰা দেখিছে আৰু। এইফালে পিঁয়াজ দিছোঁ হা। চেংটো কৰিছে, কিন্তু মোবাইলটো স্পীকাৰটো বেয়া কাৰণে মাতটো ডাঙৰকৈ দিয়া নাই। ইয়াতে মছলাখনো দি দিওঁ। এয়া মছলা দিয়া হৈছে, আদা, নহৰু, পাঁচফোৰণ, জলকীয়া, শুকান জলকীয়া খুন্দি পিনি দিছোঁ চব। যিহেতু মিক্সি নাই আমাৰ ঘৰত, এটা বনাব লাগিব, বাঁহৰ মিক্সি এটা। ভাবি আছোঁ লাহেকৈ, কিনাবোৰ বহুত পইচা যায়গৈ, এনেই ফকতীয়াকৈ। এয়া এইফালে ধুনীয়াকৈ এইটো দি লোৱা হ'ল। এয়া মাছটো দি অলপ লৰাই দিছোঁ, এনেকৈ ফ্ৰাই কৰি থোৱাই আছে বাৰু। অকণমান গৰম কৰি লওঁ, মছলাৰ লগত ভৰাই লৈছোঁ। তাৰপৰা ইয়াতে পানী অকণমান দি দিওঁ। এয়া পানী দিছোঁ, কমকৈ পানী অকণমান দি দিলেই হ'ল আৰু। পানী চানী দি হৈ গ'ল বৰ্তমান। অলপ ঢাকন মাৰি দিওঁ, খতম। বৰ্তমান এইফালে চব্জি হৈ গ'ল দেই। এতিয়া লাহেকৈ ভাত পানী বাৰীকে ধুনীয়াকৈ খাব লাগে আৰু। বেলেগ চব্জি বনোৱাই নাই, অকল মাছৰ চব্জিহে বনোৱা হ'ল আৰু। এইফালে বৰ্তমান চব্জি হৈ গ'ল, ভাতটো বাঢ়ি দিলে ধুনীয়াকৈ। এইফালে মাছ, জলকীয়া, নিমখ আৰু ভাত, ইমানেই আৰু। ধুনীয়া টেষ্টি হৈছে, একদম মজা। জ্বলা ধুনীয়া হৈছে। কেনেকুৱা হৈছে খাবলৈ? টেষ্টি। জ্বলাটো ঠিকে আছে ন? পাহাৰৰ কিনাৰত ভাওনা চাবলৈ ওলাইছোঁ আজি। মোৰ লগতে আপোনালোকেও ব'লক, আপোনালোকেও চাব, ময়ো চাম অলপ কেনেকুৱানো লাগে। একদম পাহাৰৰ কিনাৰত, বহুত ঠাণ্ডা বুলি কোৱা আনিছোঁ। এই ওলাই মেলি বৰ্তমান আজৰি হৈছোঁ আৰু। বাইক লৈ পিনি যাম লগৰজনৰ লগত। ব'লক তাৰ পৰা পিনি দেখুৱাই আছোঁ। বৰ্তমান ভাওনা আহি পাইছোঁ দেই। এইফালে ভাওনা আৰম্ভ হোৱাই নাই। লবণ লবণ দৈত্য নাম মোৰ জগত বিখ্যাত দৈত্যৰ খাত জন্মিৰ মই দৈত্যৰ কুলত
মর্তরে মূর্খ মানব আর স্বর্গর হেই দম্ভেকে দেবতা হীন বলে নিজ বলে অনেক চখর বলে পদে পদে করে কেবল উপহার আরো এই চলন্ত অগ্নিতে সীতা হতি প্রদান করে তপবনের সেই ভণ্ড তপস্বী সকলে সঁচা কথা পিতৃদেৱ আৰু কিমান সহ্য কৰিম সেই গম্ভীৰ কথা যাৰ ভয়ত কম্পিত হয় সমগ্ৰ অৱস্থ তেনেস্থলত তাৰ বাৰু কেনেদৰে সহ্য কৰিব পাৰি পুত্ৰ পুত্ৰ তুৰন্তে তুমি প্ৰস্তুত কৰা দৈত্যৰ চাতুৰঙ্গ সেনানী দৈত্যৰ মানৱক আক্ৰমণ কৰাৰ পূৰ্বে ধ্বংস কৰোঁ আমি যজ্ঞৰ তপবনবাসীক উত্তম পিতা শুনিবলৈ পাইছো বিশ্বামিত্ৰই বোলে মানৱ কল্যাণৰ বাবে মহাযজ্ঞ কৰিছে আৰম্ভণ মহাযজ্ঞ হেৰা বিশ্বামিত্ৰ যেতিয়ালৈকে এই লৱণ দৈত্যৰ থাকিব জীৱিত এই পৰ্যন্ত তাই মানৱ কল্যাণৰ বাবে নোৱাৰ কদাপি কৰিব তাই যজ্ঞ আৰম্ভ বলা পুত্ৰ যাওঁ আমি বিশ্বামিত্ৰৰ আশ্ৰমৰ নিমিত্তে ভাল পিতৃদেৱ আজি লৱণ দৈত্যৰ ভয়তে এই তপস্বীসকলে পনে পনে কৰিছে পলায়ন চমৎকাৰ অতি চমৎকাৰ আজি লৱণ দৈত্যৰ ভয়তে কম্পমান হৈ জগত এই তপস্বী বন্ধ কর তাহাঁতৰ যাগ যজ্ঞ যজ্ঞৰ সকলো সম্ভাৰ কৰ আমাক অৰ্পণ এই কৰ অৰ্পণ আমাক যজ্ঞৰ সকলো সম্ভাৰ লৱণ তুমি ইয়াতো ঘটাইছা ব্যাখ্যানী ৰবা খন্তেক অপেক্ষা কৰা যজ্ঞৰ কাম সম্পূৰ্ণ হ'লে য'ত যি আছে সকলো তোমাক কৰিম অৰ্পণ পিতৃদেৱ অপেক্ষা অপেক্ষা কোন দাবি নকৰে অতি শীঘ্ৰে অৰ্পণ কটোৰেই যজ্ঞৰ সকলো সম্ভাৰ ধন হেৰ বিশ্বামিত্ৰ নালাগে কৰিব তই ঈশ্বৰৰ আৰাধনা
নামানে এই লবণে এই পৃথিবীতে ঈশ্বর আছে বুলি কোনোবাই যদি কয় এই পৃথিৱীত ঈশ্বৰ আছে মিছা 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 পিতৃদেৱ দৈত্যৰাজ খন্তেক অপেক্ষা কৰা ঈশ্বৰৰ নামত পূৰ্ণাহুতি শেষ হ'লে যত যি আছে সকলো পূজাৰ সম্ভাৰ তোমাকেই কৰিম অৰ্পণ পুত্ৰ পিতৃদেৱ ইয়াৰ শিক্ষা দেখিছো এনেকৈ নহ'ব হয় পিতৃদেৱ উচিত শাস্তি কৰিব লাগে বিধান শুন তোক দিছো এক সোণালী তোক যা এই যজ্ঞ তই পৰিহাৰ কৰ কি কোৱা আৰু দৈত্যৰাজ গুচি যা তই নাই নাই যা 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 নাই নাই তেনে নকৰিবা মোৰ যজ্ঞ সম্পূৰ্ণ হ'বলৈ দিয়া ইয়াৰ অৰ্থ আমি অপেক্ষা কৰিব লাগে মাথো খন্তেক অপেক্ষা কৰা তেন্তে তই যজ্ঞ সম্পূৰ্ণ নোহোৱালৈকে এই স্থান নকৰ পৰিত্যাগ কদাপি নোৱাৰিম দৈত্যৰাজ তোৰ যজ্ঞ কাৰণে নাই তই তৰি সম্পূৰ্ণ নকৰিবা নকৰিবা যজ্ঞ নাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ ইমানে ভালে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিলে একদম নাপাহৰিব কিন্তু